Hello guys, welcome to my channel. আজি মই যিসকল আমাৰ বিগিনাৰ আছে বাহিত তো তেওঁলোকৰ বাবে মই সাৰেগামা লেসনটো আনিছো। সাৰেগামা বাহিত কেনেকৈ বজায় তো তাক মই অকমান আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিছো। তো বলক ভিডিঅ আৰম্ভ কৰোঁ। তো মুহাৰত আছে এটো সি স্কেলৰ বাহি হয়। তো মই সি স্কেল লৈছো। আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে, কিন্তু ইনে পাৰিলে সি স্কেল ল'ব। তো বাহি আমাৰ ইয়াত 6টা হোল থাকে আৰু ইয়াতে আমি সাৰেগামা গিটা বজাব লাগিব। তো ফাৰ্স্ট আমি যদি সাটো বজাবলৈ চাওঁ, সাটো বজাবলৈ যদি যাওঁ, তেতিয়া আমি এনেকৈ তিনটা এনেকৈ আঙুলি ধৰো আৰু তিনটা আঙুলি এৰো, তেতিয়া মানে বাহি সাটো ফুটে। তাৰ পিছত সা ভিতৰত ৰে কৰোঁতে এনেকৈ ৰে হ'ল। তাৰপিছত গাটো এনেকৈ আকৌ সাৰেগাটো দেখুৱাইছোঁ। সাটো এনেকৈ মানে তিনটা আঙুলি মানে ধৰিলোঁ, তিনটা আঙুলি এৰিলোঁ, এইটো সা হয়। তাৰপিছত ৰে হ'ল, এইটো গা বুলি কয়। তাৰপিছত সা ৰে গা, তাৰপিছত মাটো আহে। তো মাটো কৰোঁতে আমি কি কৰিব লাগিব, আমি যদি এনেকৈ মাটো এনেকৈ যদি আমি খুলি দিওঁ, মাটো এনেকৈও হয়, এইটো ফুল মা। আৰু আমি যদি এইটো আধা কৰি এনেকৈ বজাওঁ, এইটো অৰ্ধমা বুলি কোৱা হয়। মানে মাটো দুটা ষ্টাইলত বজাব পাৰি। এটা যদি আমি গোটেইটো এনেকৈ খুলি দিওঁ, এইটো মা হ'ব। আৰু যদি এনেকৈ আধাকৈ এনেকৈ ধৰি ৰখা হয়, সূতাটো আধা যদি এনেকৈ ধৰি ৰখা হয়, এইটো অৰ্ধমা বুলি কোৱা হয়। তো পাটো সা ৰে গা মা হৈ গ'ল। এইবাৰ আহিলে পাটো কি কৰিম, আমি এনেকৈ 6টা হোল যদি বন্ধ কৰি বাহিত বজোৱা হয়, এইটোকে পা বুলি কয়। হ'ল। তাৰপিছত লাষ্টৰ যদি এটা আঙুলি এনেকৈ খুলি দিয়া হয়, এইটো হ'ব ধা, এইটো হ'ল ধা। তাৰপিছত আকৌ তাৰপিছত আৰু এটা যদি আঙুলি আমি খুলি দিওঁ, এইটো হ'ল নি। আৰু লাষ্টত আকৌ প্ৰথম যেনেকৈ সা বজাইছিলোঁ তেনেকৈয়ে আকৌ সা। আমি আকৌ তিনটা খুলিলোঁ, আকৌ তিনটা বন্ধ কৰিলোঁ। তো আমি প্ৰথমতে সা ৰে গা মা পা ধা নি সা যিটো বজাম, তাক আমাৰ বাহিত আৰোহণ বুলি কোৱা হয়। তো আমি আৰোহণটো চাগৈ আপোনালোকে বজাব পাৰিছে বা এনেকৈ বজাবলৈ চেষ্টা কৰিব। সা ৰে গা মা পা ধা নি সা, এইটোক আমি আৰোহণ বুলি কওঁ। আকৌ যদি আমি সা নি ধা পা মা গা ৰে সা উল্টাকৈ যদি বজাওঁ, তাক আমি অৱৰোহণ বুলি বাহিত কোৱা হয়। তো অৱৰোহণটো আমি কেনেকৈ বজাই চাই লওঁ আহক। সা মানে তিনটা আঙুলি বন্ধ, তিনটা খোলা, তো এইটোক আমি আকৌ সা বুলি ক'ম। তাৰপিছত আকৌ এনেকৈ সা এটা বন্ধ কৰি দিম, নি, আকৌ আৰু এটা ধা, এই দুটা আঙুলি বন্ধ কৰি আকৌ ধা, তাৰপিছত আকৌ গোটেইকেইটা বন্ধ কৰি পা হ'ল। সা নি ধা পা হ'ল, আকৌ মা, আকৌ গা, ৰে, আকৌ সা। তো আশা কৰোঁ আপোনালোকে অলপ হ'লেও গম পাইছে যে কেনেকৈ বাহিত সাৰেগামা বজোৱা হয়। এনেকৈ লাহে লাহে আপোনালোক আৰোহণ অৱৰোহণটো প্ৰেক্টিছ কৰি থাকিব। লাহে লাহে এই আঙুলিৰ স্পীডটো বঢ়াবলৈ যাব, তো আপোনালোকৰ সাৰেগামাটো পাৰফেক্ট হ'ব। তো এনেকৈ বাহিত সাৰেগামাটো লাহে লাহে বজাব আৰু আপোনালোক নিশ্চয় পাৰিব। তো আজিলৈ ধন্যবাদ।